আপোনাৰ যদি মা বা দেউতাৰ বা কাৰোবাৰ যদি আপোনাৰ ঘৰত যদি আপুনি কিবা এটা পাতে বা নিয়ম হিচাপত পাতে, আপুনি 10 দিনত যদি দহা পাতে বা 20 দিনত যদি কাজ পাতে, সেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যদি কয় এই বোলে দহাখন বোলে 2 দিনতে পাতিব লাগিব, কাজখন বোলে 5 দিনত পাতি খতম কৰিব লাগিব, আপুনি কি এইটো কথা মানি ল'ব নেকি? এইবাৰ অসমত মে' মাহৰ 15 তাৰিখৰ পৰা কোনো ধৰণৰ বিহু পাতিব দিয়া নহ'ব, এই কথা জনালে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে স্পষ্টভাৱে কৈছে যে তেখেতে জনাইছে এপ্ৰিল শেষ মানে বিহু শেষ। এপ্ৰিল শেষ হোৱাৰ পাছত মানে কোনো ধৰণৰ বিহু পাতিবলৈ তেখেতে পাৰ্মিশ্যন নিদিয়ে। এতিয়া মোৰ কথাটো হৈছে কি, আমি কেৱল অসম চৰকাৰৰ পৰা কেৱল লেট্ৰিন কৰিবলৈ, পাণ দিবলৈ, ভাত খাবলৈ এইখিনিহে পাৰ্মিশ্যন ল'বলৈ বাকী আছে নেকি? বাকী মানে চব পাৰ্মিশ্যন তেখেতৰ পৰাই ল'ব লাগিব নেকি? আমি কি এইখন অসমৰ মানে আমি জনসাধাৰণ নহয় নেকি? এইখন স্বাধীন অসমত আমাৰ অলপ অধিকাৰ নাই নেকি তেখেতৰ মতে? আৰু তেখেতে বিহুক লৈ কিয় মাত মাতিছে? অসমীয়াৰ যিটো স্বাভিমান, অসমীয়াৰ গৌৰৱৰ যিটো স্বাভিমান আছে, সেই স্বাভিমানৰ ওপৰত তেখেতে মাত মাতি আমাৰ অসমীয়াৰ যিটো সন্মান আছে, আমাৰ যিটো পৰিচয় বিহু আছে, সেই বিহুখনক লৈ তেখেতে কিয় হেতালি খেলিছে? তেখেতে এইটো কথা ক'ব নালাগিছিলে। তেখেতে হয়তো নাজানে যে অসমীয়া বিহুটো আমাৰ অসমীয়া মতেহে চলে, আমাৰ সেই বিদেশী কেলেণ্ডাৰ মতে নচলে, আমাৰ ইংৰাজী কেলেণ্ডাৰ মতে নচলে। সেইটো কেৱল আমাৰ বিহুটো কেৱল আমাৰ অসমীয়া হিচাপতে চলে, আৰু আমি অসমীয়া হিচাপতে মানি চলিব লাগিব। কাৰণ কিয় আমাৰ গাঁৱৰ ফালে বিশেষকৈ আমাৰ তিনিচুকীয়া ছাইডত আপোনালোকে চাওক 3টা বিহু আছে। 3টা, প্ৰথম, মাজৰ আৰু শেষৰ বিহুটো একেবাৰে লাষ্টত হয়গৈ। চাওক এতিয়া সিহঁতে পৰম্পৰা হিচাপত অতীতৰ পৰা মানি আহিছে। সেই এতিয়া মুখ্যমন্ত্ৰী ভয়ত কি সিহঁতে নমনাকৈ থাকিব লাগিব নেকি? সিহঁতে নিজৰ যিটো পৰম্পৰা আছে, যিটো সংস্কৃতি আছে, যিটো মানে সিহঁতৰ পৰিচয় আছে, সেইখিনি কি সিহঁতে নোহোৱা কৰিব লাগিব নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী ভয়ত? আচলতে তেখেতে বহুতেই ভুল কৰিছে। অসমত কেৱল অসমীয়াৰ কাৰণে বিহুটো বেলেগে মানিছে, আমি তাত মানা কৰা নাই, প্ৰত্যেকেই মানিব পাৰে, কিন্তু আমাৰ যিটো সংস্কৃতি আছে, যিটো আমাৰ কালচাৰ আছে, এই কালচাৰটোৰ ওপৰত তেখেতে মাত পাতিব নালাগিছিলে। এইটো বহুত ভুল কৰিছে। হয়, যদি কোনোবাই মদ খাইছে বা কিবা হৈছে, এইবিলাকত তেখেতে জনাওক যে এইটো ভুল, এইটো খাব নালাগে, বা এইটো ৰাইজে চাব লাগিব। আৰু কাৰোবাৰ অসুবিধা হৈছে জেঠ মাহত, ভাদ মাহত বিহু, সেইটো ৰাইজে ডিচাইড কৰিব যে কাৰ অসুবিধা হৈছে, সিহঁতে মীমাংসা কৰি পেলাই সিহঁতে ফাচলা কৰিব। কি তেখেত কোন মাত মাতিবলৈ? আমাৰ ব্যক্তিগত সিদ্ধান্তত তেখেতে মাত মাতিবলৈ ইয়াত অধিকাৰ নাই। আৰু আমি যদি বিহু অলপ দিনৰ পিছুৱাই পাতোঁ বা আমাৰ যদি লাষ্টত বিহুখন পাতোঁ, তেন্তে আমাৰ যদি ইমানেই অপৰাধ হয়, তেখেতে যে 100 কোটি টকা লোন লৈ পেলাই অসমৰ বিহুক যে মানে বিশ্ব ৰেকৰ্ড কৰিম বুলি পেলাই যে সেই মিছা ভুৱা মানে ৰাইজক যে মানে চলাহী কথাৰে ভুলাইছে, এয়া কি তেখেতৰ মতে শুদ্ধ নেকি? কিন্তু আমাৰ বিহুটো আকৌ 2 দিনমান পাছত পাতিলে সেইটো তেখেতৰ মতে ভুল হৈছে। এইটো তেখেতে বহুতে ভুল কৰিছে। আৰু এইখিনি কথা কৈছে যে ইয়াত হয়তো আগৰ পৰা মই কৈ আছোঁ, মই সঁচা কথা কোৱাৰ কাৰণে হয়তো মোক বহুতেই বেয়া পায়, কাৰণ কি মই সঁচা কথা কওঁ, আৰু সঁচা কথা কোৱা মানুহক বেয়া পায় সেইটো আপোনালোকে সকলোৱে জানে। গতিকে মই সঁচা কথা কওঁ, মোক বেয়া পায় যে এতিয়া সেই যিকেইজনে মোক বেয়া পায় সেই দাদাকেইজনক কৈছোঁ, আপোনালোকে এতিয়া কওক, আপোনালোকে নিজে ভাবি চাওক যে আপুনি যদি মৰাণ সম্প্ৰদায়ত পৰে, আপোনাৰ বিহুটো যদি শেষৰ মানে লাষ্টৰ বিহুখন পৰে, আপুনি যদি লাষ্টৰ বিহুখন মানে গোসাঁই বিহু মানে, তেতিয়াহ'লে আপুনি কি কৰিব? এতিয়া আপুনি আপোনাৰ বিহুখন নেমানিবই নেকি? আপোনাৰ যিটো পৰম্পৰা আছে সেইটো আপুনি এৰি দিব নেকি? সেই কথাটো হ'লে মানে আমি এদিন সকলোৱে এৰিব লাগিব, আনকি আমি কাপোৰ পিন্ধিবও এৰি দিব লাগিব। তেনেকুৱা হ'লে মানে গতিকে মই আপোনালোকক এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে ভাবি চাওক কথাটো। আপোনালোকে মোৰ লগত বিতৰ্কৰ সৃষ্টি নকৰিব, কাৰণ কি মই ভাবি কিনে কৈছোঁ। আপোনালোকে এবাৰ নিজৰ দেহত হাত থৈ পেলাই ভাবক মই কিমান দূৰ সঁচা কৈছোঁ আৰু কিমান দূৰ মিছা কৈছোঁ। আপুনি যিটো পৰম্পৰা, আপোনাৰ যদি মা বা দেউতাৰ বা কাৰোবাৰ যদি আপোনাৰ ঘৰত যদি আপুনি কিবা এটা পাতে বা নিয়ম হিচাপত পাতে, আপুনি 10 দিনত যদি দহা পাতে বা 20 দিনত যদি কাজ পাতে, সেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যদি কয় এই বোলে দহাখন বোলে 2 দিনতে পাতিব লাগিব, কাজখন বোলে 5 দিনত পাতি খতম কৰিব লাগিব, আপুনি কি এইটো কথা মানি ল'ব নেকি? যিমানে ৰজা হওক, যিমানে প্ৰজা হওক, আৰু অকল যে তেখেতে ৰজা হৈছে এইটো কথা নহয়, আগতো বহুত দেখিছোঁ, আগতো বহুত ৰজা অসমত আহিছে, ইহঁতেতো বিহুক লৈ বা সংস্কৃতিক লৈ বা কালচাৰক লৈ কেতিয়াও মাত মতা নাছিলে। এইজন মুখ্যমন্ত্ৰীয়ে কিয় পক জ্বলিছে, এইটো মই কথা বুজি পোৱা নাই। এইটো আপোনালোকে পাৰিলে জনাব। আৰু এই কথাখিনি যে মই ক'লোঁ, হয়তো এই কথাখিনিয়ে কাৰোবাৰ মনত দুখ দিব পাৰে বা কাৰোবাৰ মনত আঘাত লাগিব পাৰে। যদিহে মই ক'ৰবাত অজানিতে মই কোৱাত ভুল কৰিছোঁ, তেতিয়াহ'লে মই সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যদিহে আপোনালোকে মোৰ ভুল দেখিছে, আপোনালোকে তলত দিয়া সুন্দৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ ভুলটো মই স্বীকাৰ কৰিম। আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই কোনো দলক লৈ বা কোনো সংগঠনক লৈ কথাটো কোৱা নাই, আৰু মই যি কৈছোঁ সঁচা কৈছোঁ, আৰু যি ক'ম সঁচা ক'ম, আৰু আপোনালোকে চাই আছে যি ক'ম সঁচা ক'ম।
গতিকে মই আপোনালোকৰ পৰা আশা কৰোঁ কোনেও যেন মোৰ লগত বিতৰ্ক সৃষ্টি নকৰি আপোনালোকে ভালকৈ যদি ভাবে কথাবিলাক আপুনি মোৰ কথাটোৱে সত্য বুলি ভাবিবলৈ বাধ্য হ'ব লাগিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে তেন্তে প্লিজ পাৰিলে আমাৰ পেজখন ফ'ল' কৰি সহায় কৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই আমাক ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ সাহস দিব বুলি আশাৰে বাট চাইলোঁ। ধন্যবাদ।